নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা। শৰীৰৰ অৱস্থা একেবাৰে বেয়া, একদম মানে টোপনি ক্ষতি কৰি মানে কি ক'ম আৰু। হ'লেও আজি আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনালো, কাৰণ যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ। একেবাৰে মানে মই যোৱাকালি উঠিবই নোৱাৰিছিলোঁ, কিন্তু আজি যেনে তেনে অলপ সুস্থ হৈছোঁ আৰু আপোনালোকৰ কাৰণে ভিডিঅ' এটা লৈ আহিলোঁ। কাৰণ এনেদৰে ভিডিঅ' নিদিয়াকৈ মই থাকিব নোৱাৰোঁ, কাৰণ মোৰ এইটো এটা অভ্যাসত পৰিণত হৈ গৈছে। আৰু হয়তো বহুতে বেয়াও পাইছে যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ, আৰু বহুতে ভালো পাইছে। ভাল পোৱাসকলে বাৰু একো নকওঁ, কিন্তু বেয়া পোৱাসকলক মোৰ ফালৰ পৰা ক্ষমা বিচাৰিলোঁ। এদিন মিছ হৈ গ'ল, কিন্তু এতিয়াৰ পৰা আৰু নহ'ব, ভিডিঅ' বনাই যাম। হ'লেও আজি ইমান বেছি জোচ দিব পৰা নাই, হ'লেও দিছোঁ। ভিডিঅ'টো চাওক, কেনেকুৱা লাগে নিশ্চয় জনাব একেবাৰে শেষত। আৰু যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি যাব, কমেণ্ট কৰিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰি কাপাদত কাপোৰ ধুলো ওকে চাবোন লৈ, কুৰ্তা পাজামা চুৰিয়া ধুলো ওকে চাবোন লৈ। ফাইনেলি মানে পাচলিৰ দোকানখন আমাৰ এই অসমীয়া শিল্পীসকলে এৰিল, কিন্তু কি হ'ব, এইবাৰ আকৌ ইহঁতে গেলামালত ধৰিল। মুঠৰ ওপৰত আমাৰ এই অসমীয়া শিল্পীসকলে দোকানীবোৰক ধনী কৰাৰ বাহিৰে আৰু একোৱেই নিশিকিল। মানে চাবলৈ গ'লে কথাটো এনেকুৱা আৰু যে আছে গৰু নাবাই হাল, এনে পইচা পাতি দি সিহঁতক পুহি থকাতকৈ বেছি দিয়াই ভাল। মোৰ ভতিয়াই ঘৰত মোৰ কোনো নাই, সেইকাৰণে নিৰুমাই ওকে চাবোন এৰা নাই, ওকে চাবোন এৰা নাই, ওকে চাবোন এৰা নাই, ওকে চাবোন এৰা নাই। ইয়াৰ ঘৰত কোনো নাই, সেইবাবে সি অকে চাবোন এৰা নাই। এইষাৰ বাৰু তুমি কম কথা ক'লা নে ভাই? বিদ্যা শপত দেই, ইহঁতৰ হ'লে অকণমানো চৰম নাই। য'তে যি মন যায় তাকেই সিহঁতে লিখি যায়, আৰু দুপইচামান খৰচ কৰি দিলে এটা গানেই ওলাই যায়। আপুনিতো সেইটোও পৰা নাই, লোকক কৈ লাভ নাই। আজিকালিতো মই জুবিন পাপনৰ গান শুনিবলৈ একেবাৰে বাদেই দিছো, কাৰণ অসমত ইমান ভাল ভাল শিল্পীসকল আছে যেতিয়া, তেনেস্থলত হু ইজ জুবিন? হে প্ৰভু, এইখন পৃথিৱীত বাৰু তুমি এইকেইটা কেনেকুৱা ধৰণৰ প্ৰাণী জন্ম দিলা? কোনোদিন বুলেট দেখি নোপোৱাৰ দৰে এইকেইটাই বাৰু কেনেকুৱা ধৰণৰ ভংগীমা কৰিলে তুমি দেখিলা? বিদ্যা শপত প্ৰভু, এইবাৰ কিন্তু মই যামগৈ হ'বলা। প্ৰভু, তোমাৰ কিনো লীলা। তহঁতে বাৰু ডিঙিটো লৰাই লৰাই এইবোৰ কি কৰিবি? যদিহে তহঁতৰ ডিঙি বিষ হৈছে তেনেহলে ফাৰ্মাচী যা, এটা মভ কিনি আনিবি, কমচে কম অকণমান তহঁতে ভাল পাবি। কিন্তু এইবোৰ কৰি তহঁতে বাৰু ৰাইজৰ গালিহে খাবি। বুলেট গাড়ী লৈ তোমাক লগত লৈ ফেন্সি বজাৰ ঘুমাই আমি শ্বপিং কৰিম। मेरे दिल में ख्याल आता है। এনেকুৱা গায়কবোৰক বাৰু আমাৰ চৰকাৰখনে অসমৰ পৰা উলিয়াই নিদিয়ে কিয়? আপুনি তেতিয়া কাৰ ওপৰত ভিডিঅ' বনাব দাদা? মূৰ্খ, তই মনে মনে থাক। এতিয়া আপোনালোকে চাওক যে ইহঁতে কৈছে বুলেট গাড়ী লৈ। আৰে যথা মূৰ্খহঁত, এইখন গাড়ী নহয়, এইখন বাইক। মাথাত যদি তহঁতৰ মাল নাই তেনেহলে মোৰ ওচৰলৈ আহিবি এখিলা কাগজ আৰু এটা 5 টকীয়া স্মাৰ্ট জেল কলম লৈ। মই লিখি দিম তহঁতক লিৰিক্স, কিন্তু এইবোৰ কৰি তহঁতে নিজৰ বদনাম নিজেই নানিবি। শুন, আচলতে অসমীয়াই মামৰে ধৰা গানবোৰৰ বিষয়ে আচলতে বেছিকৈ কৈ থাকিলে বেছিকৈ ওলাই গৈ থাকিব। চ' আৰু মই বেছি ক'ব নিবিচাৰো। আমাৰ আজিৰ এই ভিডিঅ'টো আমি ইমানতেই পঢ়ি সমাপ্তি ঘটাব বিচাৰিছো। জানাই বুলেট আছে মোৰ, ইমান দিন ঘূৰিলো লগত তোৰ, ক্লাছ নাজানাকৈ গেৰ সলাও।
Silencer পাই পেলে জুই জ্বলাও সকলোৱে চাই ঘূৰি ঘূৰি কোন গ'ল এইটো বুলি সকলোৱে চাই ঘূৰি ঘূৰি কোন গ'ল এইটো বুলি আহা আহা মই তোৰ ৰজা বাকী চব ৰজা তুমিতো জানা পিতাই মই যামগে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে হাজিৰ দিলো বাবা কালু হে আমাৰ টিকটক আইতাৰ তেলটো বোলে আকৌ ফাটিছে বুলি শুনিছো সাজু হ